মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ দিশ বা বিষয় বাক্য। আহাচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বাক্য মানে কি, বাক্যৰ প্ৰকাৰসমূহ কি কি এই বিষয়ে আলোচনা কৰোঁ। বাক্য মানে হৈছে যে নিৰ্দিষ্ট ক্ৰমত আবদ্ধ পাৰস্পৰিক সম্বন্ধযুক্ত একোটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা পদৰ সমষ্টি, তাকে বাক্য বোলা হয়। বুজি পাইছানে? উদাহৰণস্বৰূপে, বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনিত ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি। ঠিক তেনেকে 2 নম্বৰতে হ'ল, তোমালোকে সাধু পঢ়ি ভাল পোৱানে? অৰ্থাৎ বক্তাই মনৰ ভাৱ অনুভূতি যেতিয়া লিখিত ৰূপত প্ৰকাশ কৰে সেইটোৱে হৈছে বাক্য। এতিয়া আহিলে বাক্যৰ প্ৰকাৰ। বাক্যৰ শ্ৰেণী বিভাজন কৰাৰ পদ্ধতি দুটা। 1 নম্বৰ গঠন অনুসৰি আৰু 2 নম্বৰ হ'ল ভাৱ অনুসৰি। এতিয়া প্ৰথমটো গঠন অনুসৰি বাক্যৰ প্ৰকাৰ। গঠন অনুসৰি বাক্য 3 প্ৰকাৰত ভাগ কৰা হৈছে। সেইকেইটা হ'ল 1 নম্বৰ সৰল বাক্য, 2 নম্বৰ মিশ্ৰ বা জটিল বাক্য আৰু 3 নম্বৰ যৌগিক বা সংযুক্ত বাক্য। আহাচোন এইকেইটাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া প্ৰথমটো আহিলে সৰল বাক্য। যি বাক্যৰ অংশ সেই বাক্যৰ আন অংশৰ অধীন নহয় তাকে সৰল বাক্য বোলে। এনে বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে। উদাহৰণস্বৰূপে, আমি কিতাপ পঢ়িলোঁ। দ্বিতীয়তে, ৰীনাই নাচিছে। তৃতীয়তে, অঞ্জলীয়ে কিতাপ পঢ়িছে। চতুৰ্থতে, সিহঁতে ভাত খাব। তাৰমানে এই বাক্যকেইটা আনৰ অধীন নহয়, এইটো তাৰমানে এটা প্ৰধান বাক্য। বুজি পাইছানে? তাৰমানে মূল বাক্য, সেইটো কাৰণে ইয়াক সৰল বাক্য বুলি কোৱা হয়। খ নম্বৰতে আহিলে মিশ্ৰ বা জটিল বাক্য। যি বাক্যত এটা প্ৰধান অংশ আৰু এটা বা ততোধিক অপ্ৰধান অংশ থাকে তাকে মিশ্ৰ বা জটিল বাক্য বোলা হয়। ইয়াত প্ৰধান অংশ মানে এটা মূল অংশ আৰু তাৰ লগতে কি থাকে, এটা অপ্ৰধান। মূল নহয়, তাৰমানে সেই আনৰ মানে সেই প্ৰধান বাক্যটোৰ ওপৰত নিৰ্ভৰ কৰা এটা মানে আনৰ অধীনৰ এটা বাক্য থাকে, সেইটো হৈছে অপ্ৰধান অংশ, তাকে মিশ্ৰ বা জটিল বাক্য বোলা হয়। উদাহৰণস্বৰূপে 1 নম্বৰতে আছে, তুমি যে আহিবা মই ভাবিবই পৰা নাছিলোঁ। দ্বিতীয়তে, সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে তেওঁ জীৱনত সুখী হয়। এই বাক্যটোত তেওঁ জীৱনত সুখী হয় এইটো প্ৰধান অংশ, তাৰমানে ই আনৰ অধীন নহয়। বুজি পাইছানে? আৰু সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে এই দুটা হৈছে অপ্ৰধান অংশ, তাৰমানে অপ্ৰধান খণ্ড বাক্য। এতিয়া তৃতীয়তে আহিলে যৌগিক বা সংযুক্ত বাক্য। যি বাক্যত দুটা বা ততোধিক সম্পূৰ্ণ স্বতন্ত্ৰ সৰল বাক্য আৰু মিশ্ৰ বাক্য থাকে তাকে যৌগিক বাক্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে, আমি ৰাতি ভাত খাওঁ আৰু ৰামুহঁতে ৰুটি খায়। এই দুইটা কি বাক্য হয়? সৰল বাক্য, হয়নে? স্বতন্ত্ৰ সৰল বাক্য। ইয়াত কোনো অপ্ৰধান অংশ নাই, এইকেইটা হৈছে প্ৰধান অংশ। ইয়াৰোপৰি বিভিন্ন অব্যয় শব্দৰ সহায়ত বিভিন্ন সৰল বা মিশ্ৰ বাক্য একেলগ লাগি একোটি বাক্য গঠিত হ'লে যৌগিক বাক্যত পৰিণত হয়। এনেধৰণৰ যৌগিক বাক্যত কিছুমান নিয়ম থাকে, চোৱাচোন। 1 নম্বৰতে আছে, দুটা বা ততোধিক সৰল বাক্য অব্যয় পদৰ সহায়ত যোগ হ'ব পাৰে। যেনে, ৰূপজ্যোতিয়ে গা পা ধুই কিতাপ পত্ৰ ল'লে আৰু স্কুললৈ গ'ল। ইয়াত এতিয়া দেখিছানে, দুটা বা ততোধিক সৰল বাক্য আছে ইয়াত। ৰূপজ্যোতিয়ে গা পা ধুই কিতাপ পত্ৰ ল'লে আৰু স্কুললৈ গ'ল।
দ্বিতীয়তে আহিলে দুটা বা ততোধিক মিশ্ৰ বাক্য লগ লাগি যৌগিক বাক্য হ'ব পাৰে যেনে সি যে ব্যাকৰণ নাজানে মই নাজানো আৰু ময়ো যে নাজানো সি ক'ব নোৱাৰে দেখিছানে তৃতীয়তে আছে দুটা বা ততোধিক সৰল বা মিশ্ৰ বাক্য যোগ হৈ যৌগিক বাক্য হ'ব পাৰে যেনে ৰীনা আৰু বিনাই সদায় কাজিয়া কৰে সঁচা কিন্তু কোনোজনীয়ে যদি কিবা বস্তু পায় দুয়ো ভগাই লয় দেখিছানে সৰল বাক্য থকাৰ উপৰিও ইয়াত কি থাকে মিশ্ৰ বাক্য যোগ হৈ যৌগিক বাক্য সৃষ্টি হয় এনে ধৰণৰ যৌগিক বাক্যত ব্যৱহাৰ হোৱা বাক্যবোৰৰ প্ৰত্যেকে একোটি স্বতন্ত্ৰ বাক্য যোজক অব্যয় শব্দৰ যোগেদি লগ লগাই একেটি বাক্য কৰা হয় মাথোন এনে যোজক অব্যয়বোৰ হ'ল কিন্তু যদি এতেকে কিয়নো নাইবা নতুবা তেন্তে আৰু ইত্যাদি এইবিলাক হৈছে যোজক অব্যয় এতিয়া আহিলে দ্বিতীয়তে ভাৱ অনুসৰি বাক্যৰ প্ৰকাৰ ভাৱ বা অৰ্থ অনুসৰি বাক্য 5 প্ৰকাৰৰ সেইকেইটা হ'ল ক নিশ্চয়াত্মক বা নিৰ্দেশাত্মক বাক্য এনে বাক্যত সাধাৰণভাৱে মনৰ ভাৱ প্ৰকাশ কৰা হয় যেনে মই বজাৰলৈ যাওঁ দেউতা আজি অফিচলৈ নাযায় সিহঁতে ভাত খালে গম পাইছানে এইবিলাক হৈছে নিশ্চয়াত্মক বা নিৰ্দেশাত্মক বাক্য খ নম্বৰতে আছে প্ৰশ্নবোধক বাক্য এনে বাক্যই প্ৰশ্ন সোধা বুজায় যেনে এক নম্বৰতে তোমালোকে কল খাই ভাল পোৱা নে দ্বিতীয়তে আজি স্কুললৈ যাবানে এইবিলাক হৈছে প্ৰশ্নবোধক বাক্য তাৰমানে আনক প্ৰশ্ন কৰা গ নম্বৰতে আহিলে ইচ্ছাত্মক বাক্য ইচ্ছাত্মক বাক্যবোৰত কি হয় আশীৰ্বাদ দিয়া মংগল কামনা কৰা ইচ্ছা প্ৰকাশ কৰা আদি প্ৰকাশক বাক্যসমূহ থাকে যেনে ঈশ্বৰে তোমাৰ কল্যাণ কৰক তুমি সুখী হোৱা এনে ধৰণৰ বাক্যবোৰ হৈছে ইচ্ছাত্মক বাক্য ঘ নম্বৰতে আহিলে অনুজ্ঞাবোধক বাক্য এনে বাক্যই আদেশ অনুৰোধ আদি প্ৰকাশ কৰে উদাহৰণস্বৰূপে সদায় সঁচা কথা কবা শীঘ্ৰে আক্ৰমণ কৰা মা দেউতাক কেতিয়াও মিছা কথা নকবা এইবিলাক হৈছে অনুজ্ঞাবোধক বাক্য এটা আহিলে ভাৱবোধক বাক্য এনে বাক্যত হৰ্ষ বিষাদ ক্ৰোধ ঘৃণা আদিয়ে বিশেষ বিশেষ ভাৱ প্ৰকাশ কৰে যেনে বাহ কি সুন্দৰ চিত্ৰ দ্বিতীয়তে বাহ কি মনোৰম দৃশ্য তৃতীয়তে চি কেনে ঘৃণনীয় কাৰ্য এনে ধৰণৰ বাক্যবোৰ ভাৱবোধক বাক্য আমি সাধাৰণতে এনে ধৰণৰ বাক্যবোৰ আমি ব্যৱহাৰ কৰোঁ হয়নে কথা কওঁতে বা লিখোতে আমি এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰোঁ এতিয়া তোমালোকে নিশ্চয় বাক্য মানে কি আৰু বাক্যৰ প্ৰকাৰসমূহৰ বিষয়ে জানিব পাৰিলা আজিৰ ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ